ব্যাধি আমি 2015 চনৰ পৰা এবিএমছু প্ৰয়াত সভাপতি সৈয়দ লাফিকুল ইছলাম আহমেদ সাহেবৰ নেতৃত্বত মিছন 2020 নামেৰে কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচীৰ জৰিয়তে বিটিচি অঞ্চল তথা অসমৰ বিভিন্ন প্ৰান্তত আমি ধাৰাবাহিকভাৱে বাল্য বিবাহৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি আপোনালোকে চাওক, যোৱা 2টা দিনত অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে এক অভিযান চলাইছে আৰু এই অভিযানত ইতিমধ্যে যি প্ৰথমখন তালিকা প্ৰকাশ পাইছে তাত প্ৰায় 400 সহস্ৰাধিক বাল্য বিবাহৰ ঘটনা কিন্তু পোহৰলৈ আহিছে। 2015 চনৰ পৰা 2023 চনলৈকে এবিএমছু আমি ধাৰাবাহিকভাৱে গোটেই বিটিচি অঞ্চলত কেইবা সহস্ৰাধিক বাল্য বিবাহৰ ঘটনা বন্ধ কৰিছোঁ। তদ্ৰূপ আমছু বা বিভিন্ন দল সংগঠনে সমগ্ৰ অসমতে বাল্য বিবাহৰ বিৰুদ্ধে কিন্তু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আজি চাইল্ড মেৰেজ প্ৰহিবিশ্যন যিখন এক্ট 2006 চনৰ পৰাই বলবৎ হৈ আছে। তো যি সময়ত বাল্য বিবাহসমূহ সংঘটিত হৈছে, যিখিনি বাল্য বিবাহৰ ঘটনা এতিয়া পোহৰলৈ আহিছে, এতিয়া এই বাল্য বিবাহসমূহ 2, 3, 4, 5 বছৰ আগত সংঘটিত হোৱা বাল্য বিবাহৰ ঘটনা। সেই সময়তো অসমত বিজেপি চৰকাৰে আছিলে, সেই সময়তো অসম আৰক্ষী প্ৰশাসন শক্তিশালীভাৱে কাম কৰি আছিলে, বিভাগীয় কৰ্তৃপক্ষ আছিল। তো সেইখিনি সময়ত নিশ্চয় চৰকাৰ, প্ৰশাসন আৰু আৰক্ষী বিভাগৰ নিৰ্লিপ্ততাৰ বাবে, দুৰ্বলতাৰ বাবে কিন্তু সেই বাল্য বিবাহৰ দৰে অপৰাধসমূহ কিন্তু সংঘটিত হ'ব পাৰিছিল। আমি গ্ৰাউণ্ডত বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিভিন্ন সময়ত চাইল্ড লাইনে সহযোগ কৰিছে, কেতিয়াবা আৰক্ষী প্ৰশাসনে কিন্তু সহযোগ কৰিছে। কিন্তু চৰকাৰ আৰু প্ৰশাসনে বাল্য বিবাহৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত আজিৰ পৰা 2 বছৰ আগতে, 3 বছৰ আগতে যিখিনি ঘটনা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেইখিনি ব্যৱস্থা কিন্তু গ্ৰহণ নকৰিলে। প্ৰতিখন জিলাতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ থাকে, সেইজন ব্যক্তিৰো ভূমিকা কিন্তু বিভিন্ন সময়ত আমি সন্তোষজনক পোৱা নাই। কাৰণ আমি এবিএমছুৱে এইখিনি ক্ষেত্ৰত প্ৰেক্টিকেলি আমি ফিল্ডত কাম কৰিছোঁ। আমি জানো সেই সময়ত চৰকাৰ প্ৰশাসনৰ পৰা যিখিনি সঁহাৰি পাব লাগিছিল সেইখিনি সঁহাৰি পোৱা নাই। সমগ্ৰ বিটিচি অঞ্চলত এবিএমছুৱে সহস্ৰাধিক বাল্য বিবাহৰ বিৰুদ্ধে আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ, ধাৰাবাহিকভাৱে সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। কিন্তু এইখন চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক বা কোনো এখন চৰকাৰে আজিৰ দিনটোৰ পৰা আগলৈকে বাল্য বিবাহ বোলা শব্দটো কিন্তু মুখেৰে উচ্চাৰণ কৰা নাছিল। আজি বাল্য বিবাহৰ বিৰুদ্ধে হাজাৰ অভিযান চলাই হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে। আমি ধন্যবাদ জনাইছোঁ। বাল্য বিবাহ এক অপৰাধৰ বিৰুদ্ধে কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নালাগে। কিন্তু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ বাবে অসমৰ চৰকাৰে আজিলৈকে কোনোবা দিনা ক'ৰবাত কিবা ব্যৱস্থা গ্ৰহণ কৰা আপোনালোকৰ পৰিলক্ষিত হৈছেনে? কেতিয়াবা কোনোবা অঞ্চলত, কোনোবা দুৰ্গম অঞ্চলত কেতিয়াবা বাল্য বিবাহৰ বিৰুদ্ধে প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাই। অৰ্থাৎ চৰকাৰে অপৰাধসমূহ নিজে সংঘটিত হৈ থাকিব দিলে, বাল্য বিবাহৰ দৰে অপৰাধ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই নিজে সংঘটিত হ'বলৈ দিলে। বিভিন্ন ধৰণৰ এই বাল্য বিবাহৰ যি অপৰাধৰ বিষয়ে সজাগ সচেতন নোহোৱা গাঁৱৰ মানুহে, যিসকল ব্যক্তিয়ে বুজি নাপায় বাল্য বিবাহ কি, তেখেতসকলে বাল্য বিবাহ ঘটনা সংঘটিত কৰিলে আৰু সেইসকল ব্যক্তিক আজি চৰকাৰে গ্ৰেপ্তাৰ কৰি আছে। বাল্য বিবাহ ভয়ানক ব্যাধি। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে, আমি স্বাগতম জনাইছোঁ। এবিএমছুৱে বিটিচি অঞ্চলত আটাইতকৈ বেছি বাল্য বিবাহৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিভিন্ন ধৰণৰ কঠোৰতম ব্যৱস্থা কিন্তু আমি এবিএমছুৱে গ্ৰহণ কৰিছোঁ। কিন্তু চৰকাৰে সঠিক সময়ত সঠিক ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাই। আজি হাজাৰ স্বামীৰ গ্ৰেপ্তাৰ হৈছে, কিন্তু চৰকাৰে সেইখিনি সময়তে আৰু এটা কথা নিশ্চিত কৰিব লাগিব, এই যে স্বামীসকলক যি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে, তেখেতসকলৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? সেইসকলৰ শিশুসকলৰ দায়িত্ব কোনে ল'ব? যি 2 মহীয়া 14 মহীয়া শিশু তেখেতসকলে ঘৰত এৰি আজিৰ তাৰিখত যে তেখেতসকল জেললৈ প্ৰেৰণ কৰা হৈছে, সেই ব্যৱস্থা, সেই শিশুসকলৰ দায়িত্ব কোনে ল'ব? নিশ্চয় চৰকাৰে গ্ৰহণ কৰিব লাগিব। কাৰণ বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে বিগত দিনত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰা নাই। আজি চৰকাৰে কোনো তথ্য ৰাখি দাঙি ধৰিব নোৱাৰে যে ধুবুৰীৰ কোনোবা চৰত কেতিয়াবা কোনোবা দিনা চৰকাৰৰ উদ্যোগত বাল্য বিবাহৰ বিৰুদ্ধে কিবা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল নেকি? নাই কৰা। বাল্য বিবাহ যে অপৰাধ, বাল্য বিবাহ যে সামাজিক ব্যাধি, আমি দায়িত্ব সহকাৰে এই কথা ক'ব পাৰোঁ যে একমাত্ৰ এবিএমছু আৰু আমছুৰ নেতৃত্বতে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰা হৈছিল। আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুখ্যমন্ত্ৰী হৈ যিখিনি দায়িত্ব পালন কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু সুদীৰ্ঘকালৰ স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিগত 20 বছৰত কিন্তু বাল্য বিবাহৰ বিৰুদ্ধে এটা শব্দ কিন্তু উচ্চাৰণ নকৰিলে। আজি তেখেতে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈহে এই ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অপেক্ষা কৰি আছিল নেকি? যাৰ পৰিণতিত আজি হাজাৰ ছোৱালী কিশোৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি দিয়া হ'ল। 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, कोविड-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन।
थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्थाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एपल' डायग्नोस्टिक सेन्टार क'क्राझार।